Hey guys, Assalamu alaikum, নমস্কাৰ লাইফ অফ ৰিচাত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বহুত সোনকালে উঠিলোঁ আজি সেইটো কাৰণে মোৰ মনটো ভাল লাগিছে আজিৰ পৰা মই পুৰা একদম মানে ভাবি ল'লোঁ যে মই আজিৰ পৰা মই মৰ্ণিঙত সোনকালে উঠিম আৰু এতিয়া পুৰা বৰষুণ দি আছে আৰু আজি মই ৰাতিপুৱা 6টা বজাত উঠিলোঁ উঠি পটাপট উঠিব মন যোৱা নাছিলে তথাপিতো জোৰ যেনে তেনে উঠিলোঁ আৰু জোৰ জবস্তি উঠি মেলি আজি মই 6টা বজাত উঠি মুখ চুখ ধুই মেলি ফ্ৰেছ হৈ খোজকাঢ়িব গ'লোঁ ৰাতিপুৱা আজিৰ পৰা মই ভাবিছোঁ আৰু একদম অলপ চেষ্টা আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু ক্ষীণাবলৈ কাৰণে অলপ হেল্ডি হ'বলৈ কাৰণে আজিৰ পৰা চেষ্টা কৰিছোঁ বহি ল'লোঁ আৰামতে বিচনাত আৰু তাৰপিছত 15 মিনিট খোজকাঢ়িলোঁ অলপৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব আজি 15 মিনিট কৰিলোঁ কালি 20 মিনিট তাৰপিছত আধা ঘণ্টা তাৰপিছত 45 মিনিট মানে ভাবিছোঁ যে 1 ঘণ্টালৈকে কৰিম বুলি মই আৰু এতিয়ালৈকে চাহ তাহ একো খোৱা নাই ব্ৰাছ কৰি অকণমান পানী খাই পেলাই গৈছিলোঁ আৰু আহি অকণমান পানী খালোঁ আৰু কাপোৰ চেঞ্জ কৰিলোঁ আহি পেলাই পূৰা ঘামি গৈছিলোঁ আৰু চিপ বৰষুণ দি আছিলে যে সেইকাৰণে মানে ভালকৈ কৰিব নোৱাৰিলোঁ আৰু এতিয়া মৰ্ণিঙৰ ৰাতিপুৱা 7টা বাজিছে গতিকে গুড মৰ্ণিং আৰু তেনেহ'লে মই আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ আৰু এতিয়া মই মেচিন অন কৰিব যাম মই কাপোৰ এক মেচিন আগতে ধুই ল'ম মানে কাপোৰ ধুই থাকিম ইফালে আৰু এইফালে চাহ নাস্তাও বনাই থাকোঁ মই আজিৰ পৰা ভাবিছোঁ মই চেনি চাহ নাখাওঁ বুলি কিমানটো পাৰিম নাজানো আজিৰ পৰা মই ফিকা চাহ খাম বুলিয়ে ভাবিছোঁ কিন্তু জানো পাৰিম নে নোৱাৰিম নাজানো চাওঁ চেষ্টা কৰি কিমানটো পাৰোঁ তেনেহ'লে চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ আৰু মানুহজনক খালী পেটৰ দৰৱ দি দিলোঁ থাইৰয়ডৰ দৰৱ আৰু লিভাৰৰ চৰ্বিৰ দৰৱ হেমাপেথিক দৰৱ দিলোঁ খাবলৈ আৰু এতিয়া এয়া আমি ৰঙা চাহ বাকি লৈছোঁ এয়া মোৰ এইটো যে চেনি নাইকিয়া মোৰ চাহকাপত মই ফিকা চাহ লৈছোঁ এয়া কল খাই আছে এতিয়া লগতে মই বিস্কুট আৰু ৰঙা চাহ দিছোঁ কিন্তু তেওঁৰ চাহত চেনি দিছোঁ মই আৰু মোৰ ফিকা চাহ সেই গাইছ এতিয়া মই ভাত নাস্তা পাতি খালোঁ মই বুলি নহয় আমি গোটেইখিনিয়ে খালোঁ আৰু আজি বহুত জলদি হৈ গ'ল আমাৰ নাস্তা খোৱা মই চাহ তাহ খোৱা নাই মই অথনি ফিকা চাহ অলপ খাইছিলোঁ যে সেয়াই খোৱা আৰু মই 9টা বজাত ৰুটি এখন খালোঁ আৰু মই চাহ তাহ বেলেগ খোৱা নাই গাখীৰ চাহ খোৱা নাই অকণমান কণী আমলেট দি ৰুটি এখন খালোঁ আৰু এতিয়া মই দিনটো নাখাওঁ আৰু দৰৱ চৰৱ মোৰ যি খাব আছিলে খাই ল'লোঁ এতিয়া মই একদম 4:30 বজাত খাম 8 ঘণ্টা পিছত মানে আজি 7 ঘণ্টা হ'ব কালিৰ পৰা মই 8টা বজাতে নাস্তা কৰিম আৰু আজিৰ কাৰণে মই 7 ঘণ্টাৰে ফাষ্টিং থাকিব আৰু কালিৰ পৰা মই নাস্তা কৰিম 8টা বজাত তেতিয়া মোৰ 8 ঘণ্টা পূৰা হ'ব একদম মই আজি 4টা বজাত অকণমান ভাত খাম আৰু ৰাতি এখন ৰুটি খাম খালি মুগ দাইল দি পেলাই এতিয়া মোৰ বেলেগ কাম বন হৈ গ'ল কাপোৰো ধোৱা হৈ আছে মেচিনত কাপোৰটো আৰু এবাৰ উখালিব আছে আৰু তাৰপিছত মই ভাবিছোঁ এতিয়া যাওঁ ভাত এতিয়া 10টা বাজিছে মই আজি ভাবিছোঁ অমিতা মুগ দাইল দি বইল টাইপৰ বনাম অকণমান চব্জি আৰু ৰামিনৰ তৰকাৰী আছে তাৰপিছত আৰু ভাত বনাম তেনেহ'লে আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ মই একেবাৰে গা পা ধুই আপোনালোকক লগ পাম এই গাইজ এতিয়া বহুত দেৰি পিছত লগ পাইছোঁ আপোনালোকক আৰু এতিয়া অকণমান মই বহিছোঁ মানে দিনটো যিমানে জলদি উঠো লাগিলে দিনটো ইফালে কিবা কিবি কাম কৰি যে টাইমটো কেনেকৈ গুচি যায় গমেই নোপোৱাই ৰেষ্ট ল'বলৈ টাইম নাপাওঁ মোৰ ইমানে টোপনি ধৰি আছে নহয় একদম শুই থাকিব মন গৈছে টোপনিত মানে একদম একো ক'বলৈ পৰা নাই একদম কিবা নিচিনা লাগিছে 6টা বজাত ৰাতিপুৱা উঠিছোঁ একদম মানে দিনত অকণমান শুব পালে ভাল লাগিলে হয় টাইমেই নাপাওঁ শুবলৈ কাৰণে এতিয়া মই বুট ভাজিব লাগিব বুট তিয়াই থৈছোঁ ৰাতিপুৱাই 6টা বজাতে বুট তিয়ালোঁ এতিয়ালৈকে মই ভাজাই নাই এতিয়া ভাবিছোঁ বুট ভাজিম চাহৰ লগত খাবলৈ
আৰু মেইন কথা মই ৰাতিপুৱাৰ পৰা চাহ খোৱা নাই যে একদম পূৰা মূৰ বিষ উঠি গৈছে মানে ৰাতিপুৱা একাপ চাহ খাওঁৱেই আৰু এতিয়া ভাবিছোঁ চাহ একাপ খাম বুলি বুটখিনি ভাজি লওঁ তেনেহ'লে মই বুটখিনি কেনেকুৱা ভাজোঁ আপোনালোকক দেখুৱাম চাই থাকিব শেষলৈকে ভাজিবলৈ কাৰণে মোৰ ৰাতিপুৱা 6টা বজাতেই মই বুটখিনি তিয়াই মেলি ধুই তিয়াই থ'লোঁ আৰু এতিয়াও মই দুবাৰমান ধুলোঁ বুটখিনি আৰু এতিয়া মই কি কৰিম এই বুটখিনি মই কুকাৰত দি পেলাই এতিয়া মই 1 গিলাচ পানী দি দিম ইয়াত ভৰ্তিকৈ এইটো মই মগত ঢালি লৈছোঁ 1 গিলাচ পানী আৰু আধা চামুচ ইয়াত নিমখ দি দিম আৰু এই বুটখিনিত পানী আৰু নিমখ দি দিলোঁ মই এতিয়া মই এইটো গেছত 3টা চিটি মৰাবলৈ কাৰণে পাতি দিম এতিয়া মই গেছত 3টা চিটি হ'বলৈ দি দিছোঁ মই মোৰ বুট বইল হৈ গ'ল মই 2টা চিটি মৰালোঁ আৰু অকণমানটো ইয়াত পানী দি পেলাই সিজাব আছে তথাপি ধুনীয়া বইল হৈ গ'লে আছোঁ মোৰ ইয়াত তেল দিলোঁ 2 চামুচমান তেল দিলোঁ মই ইয়াত বেছি তেল দিয়া নাই বাৰু এতিয়া মোৰ তেলখিনি গৰম হৈ আছে এতিয়া মই ইয়াত অকণমান জিৰা দি দিম গোটা জিৰা লগতে মই ইয়াত পিঁয়াজ দি দিম এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ আৰু মই মিহি মিহিকৈ আদা কাটি থৈছিলোঁ 1 চামুচ আদা ইয়াত দি দিছোঁ মই সৰু চামুচৰ এইখিনিতে মই মিক্স কৰি ভাজি ল'ম ধুনীয়াকৈ আৰু এটা বিলাহী মই কাটি লৈছিলোঁ মিহি মিহিকৈ এতিয়া মই ইয়াত দি ল'ম এইখিনি বিলাহীখিনি ভালকৈ ভাজি ল'ম আৰু এই বিলাহী দিয়াৰ লগে লগে মই সৰু চামুচৰ আধা চামুচ নিমখ ইয়াত দি লৈছোঁ কেলৈ নিমখ আমি অকণমান কমকৈ দিব লাগিব বইল কৰোঁতেও আমি নিমখ দিছোঁ নহয় আৰু এই আধা চামুচ হালধি গুড়া দি দিছোঁ মই ইয়াত একদম কম মছলাৰে ভাজিছোঁ মই বুটখিনি একো বেলেগ মছলা নিদিওঁ আৰু মই ইয়াত আৰু এতিয়া গেছটো মিডিয়াম ফ্লেম কৰি মই বিলাহী পিঁয়াজ এইবিলাক ভালকৈ অকণ ভাজি ল'ম আৰু বিলাহীখিনি ভালকৈ গলাই দিম গেছটো মিডিয়াম ফ্লেম কৰি 5 মিনিটমান ভাজি ল'ম মই এইখিনি এতিয়া মোৰ এই বিলাহীখিনি ভজা হৈ গ'ল এতিয়া মই ইয়াত এই বইল কৰি থোৱা বুটখিনি দি দিম আৰু ইয়াত পানীটো মই অকণমান কমাই দিম মানে ইমান পানীটো আৰু একদম চিম্পুলকৈ বনাইছোঁ মই একেবাৰে কম মছলা দি আমিতো বেমাৰী মানুহ যেনেকৈ খাব পৰা যায় আৰু এইফালে মোৰ লগতে চাহো উতলি আছে মানে জল্দিকৈ বনাইছোঁ আৰু বনাব মন যোৱা নাই আজি মোৰ প্লেন বনাইছোঁ গাটো ইমান কমজুৰি লাগিছে মোৰ টোপনি লাগিছে ভাল লগা নাই এতিয়া মোৰ এই পানীখিনি শুকাই গৈছে এতিয়া মই ভালকৈ এইখিনি অলপ দেৰি আৰু 3-4 মিনিট মিডিয়াম ফ্লেমতে ভাজি ল'ম তেতিয়া মোৰ বুটখিনি হৈ যাব আৰু মোৰ বুট ভাজিখিনি হৈ গ'ল মই ভালকৈ ভাজি ল'লোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ এয়া মোৰ চাহ আৰু বুট হৈ গ'ল এতিয়া আমি চাহ আৰু বুট খাই লওঁ তাৰপিছত আপোনালোকক মই আকৌ লগ পাই আছোঁ সেই গাইজ এতিয়া মই আপোনালোকক অলপ দেৰি হ'ল লগ পোৱা মই গধূলি চাহ খোৱাৰ পিছত মানে আপোনালোকক লগ পোৱা নাই মই চাহ তাহ খালোঁ চাহ তাহ খাই মেলি অলপমান বাগৰিছিলোঁ মানে অলপ গাটো বহুত উইক ফিল কৰি আছিলোঁ আজি ৰাতিপুৱা হয়তো বেছি সোনকালে উঠি খোজকঢ়াৰ কাৰণে মানে প্ৰথম মানে এদিন দুদিন খুব মানে পটককৈ খোজকাঢ়িলে গাটো অকণমান উইক নিচিনা লাগে আৰু মই তাতে আজি গোটেই আগবেলাটো মানে নোখোৱাকৈ আছিলোঁ সেইকাৰণে অকণমান উইক ফিল কৰিছিলোঁ কাৰণে অকণমান বাগৰি দিছিলোঁ মই ভাবিলোঁ ভিডিঅ'টোতো মই এণ্ডিং কৰা নাই সেইকাৰণে ভিডিঅ'টো এণ্ডিং কৰিলোঁ আৰু আজি বৰ বিশেষ এটাতো মই আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ তথাপিতো আশা ৰাখিছোঁ যে আপোনালোকে অলপ হ'লেও যদি ভাল পাইছে তেন্তে লাইক কৰিব নাপাহৰিব আৰু যিসকল লোক মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনৰ অলত ক্লিক কৰি দিব তেনেহ'লে আজিলৈ বাই বাই গুড নাইট আৰু এতিয়া টাইম 9টা বাজিছে আমি ভাত খোৱা নাই ভাত খাম আৰু তেনেহ'লে বাই বাই